নমস্কাৰ, মই ৰাহুল নাথ। জনতা আসাম নিউজৰ সমূহ দৰ্শককে মই স্বাগতম জনাইছোঁ। মোৰ লগত আছে আজি এজন উদীয়মান কণ্ঠশিল্পী দীপান্বিতা কলিতা। নমস্কাৰ, মোৰ নাম দীপান্বিতা কলিতা। আমাৰ অনুষ্ঠানৰ মাজলৈ তোমাক স্বাগতম জনাইছোঁ। তুমি তোমাৰ শিক্ষা জীৱন ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিছিলা? হয়, মই স্কুলিং কৰিছোঁ। প্ৰথম LP স্কুল মই 40 নম্বৰ এডমিশ্যন ল'লোঁ। তাৰ পৰা মই চতুৰ্থলৈকে পঢ়ি তাৰপিছত মই 5ত মই হাইস্কুলত এডমিশ্যন ল'লোঁ, চমৰীয়া হাইস্কুল। তাতে মই মেট্ৰিকটো কমপ্লিট কৰি তাৰ পৰা মই আমাৰ চমৰীয়া আঞ্চলিক কলেজ তাতে মই হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন ল'লোঁ। হায়াৰ ছেকেণ্ডেৰীখিনি মই কমপ্লিট কৰি মই বকো জৱাহৰলাল নেহৰুত এতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছোঁ 6th চেমিষ্টাৰ। সংগীতৰ কিবা শিক্ষা গ্ৰহণ কৰিছিলানে তুমি? হয়, সংগীতৰ মই বকো সংগীত বিদ্যালয়ত ডিপ্ল'মা কৰি আছোঁ। এতিয়া এবছৰ আছে মোৰ বাকী। এই সংগীতৰ পৃথিৱীখনত কেনেকৈ আহিলা? কেনেকৈ মানে সংগীতৰ পৃথিৱীখন মোক দেউতাই দেখাই দিছিলে, যিহেতু আমাৰ দেউতা মানে সংগীতৰ লগত খুবেই জড়িত। নিজে বেলেগকো পাঠদান কৰে আৰু ইপিনে ভাইলিন বাদকো হয় দেউতা। তো দেউতাই প্ৰথম মোক সংগীত গাবলৈ মানে উৎসাহ জনাইছিল আৰু শিকাইছিল প্ৰথম দেউতাই। তাৰপিছত মই কিছু সময়ৰ পিছত মই বকো সংগীত বিদ্যালয়ত এডমিশ্যন ল'লোঁ। এতিয়াও কৰি আছোঁ মই। আপুনি মানে এইটোৰ ওপৰত কিবা ডিপ্ল'মা বা কিবা কৰিছে নেকি? সংগীতৰ ওপৰত কৰি আছোঁ, কমপ্লিট হোৱা নাই, এবছৰ আছে আৰু। কমপ্লিট হোৱা নাই। আমাৰ এই অনুষ্ঠানটি এটি সংগীতেৰে আৰম্ভ কৰোঁ। হয়। তোমাৰ পৰা এটা সংগীত শুনিব বিচাৰিছোঁ, এটা বৰগীত। হয়, মই বৰগীতটি আৰম্ভ কৰিব লৈছোঁ। বৰগীতটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত। এই বৰগীতটিৰ ৰাগ ধনশ্ৰী আৰু তাল পৰিতাল। হাৰংগ পানী পাহি পামৰমতি হাৰংগ পানী পাহি পামৰমতি হাৰংগ পানী পাহি পামৰমতি তোমাৰ পৰা আৰু এটি ভূপেন্দ্ৰ সংগীত শুনিব বিচাৰিছিলোঁ। হয়। বিমূৰ তমূৰ নিশাতি যে মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া দৰ, এখনি নীলা চাদৰ, বিমূৰ তমূৰ নিশাতি যে মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ, কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে, কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে
নীলা চাদৰ। আজিলৈ আপুনি ক'ত ক'ত সংগীত মানে পৰিৱেশন কৰিছে? ক'ত ক'ত মানে প্ৰথম অৱস্থাত দেউতাৰ লগত মই একেলগে বহুত জেগাত ঘূৰিছোঁ, মানে ওচৰ চুবুৰীয়াই হওক বা বেলেগ বেলেগ জেগাতে হওক বিহু ফাংচন কৰি ফুৰিছোঁ। কিন্তু দেউতা মানে এতিয়া অলপ সেই হ'ল, বয়স হোৱাৰ পিছত মানে লাহে লাহে মানে কমাই দিছিলোঁ। এতিয়াতো দেউতা আমাৰ ঢুকালে, আজি 7 মাহ হৈ গ'ল। আৰু এতিয়া সেনেকৈ মই বিহুৰ প্ৰগ্ৰেম সেনেকৈ নকৰোঁ। এতিয়া মই যিবিলাক কম্পিটিশ্যন হয় কলেজৰ পৰাই হওক বা এনেই বাহিৰা অঞ্চলতেই হওক, সেইবিলাক কৰোঁ আৰু যিখিনি মোৰ সুবিধা হয় আৰু। মানে লকডাউনত মানে তোমালোকৰ কেনেকুৱা চলিছে আৰু সংগীতে সাধনাটো? বাহিৰৰ ফালেতো ওলাব পৰা নাই, বাকী ঘৰতে অলপ কিবা কিবি কৰি আছোঁ। মানে মই নিজেও প্ৰেক্টিচ কৰি আছোঁ। আমাৰ ওচৰ চুবুৰীয়াৰ কিছু সংখ্যক ল'ৰা ছোৱালী, সিহঁতক মাতি আনি সিহঁতৰ লগতে ময়ো প্ৰেক্টিচ কৰিছোঁ আৰু সিহঁতকো অলপ শিকাই দিছোঁ যিমানখিনি পাৰোঁ। তুমি সংগীতৰ ক্ষেত্ৰখনত অহাৰ কাৰণে মানে স্পেচিয়েলি কাক ধন্যবাদ দিব বিচৰা? আৰু বিশেষকৈ মোৰ দেউতা, মানে দেউতা এতিয়া মোৰ দেউতা নহয়, যদি বেলেগৰ দেউতা হ'লেহেঁতেন মই চাগে আজি যিখিনি গাইছোঁ, যিখিনি পাৰিছোঁ, হয়তো এইখিনি মই নোৱাৰিলোঁ হয়। প্ৰথম মোক দেউতাই শিকাইছে গান। দেউতায়ে সংগীতৰ প্ৰতি মোৰ মানে যিটো ধাৰণা সেইটো মানে খুব ধুনীয়া কৰি তুলিছে। এনেকৈ দেউতাই মোক শিকাই কিনে এইখিনিলৈকে আগবঢ়াই নিছে। এতিয়াতো দেউতা মোৰ লগত নাই, এতিয়া দেউতাই মোক যিখিনি দিছে, যিখিনি শিকাই থৈ গৈছে, যিমানখিনি পাৰোঁ মই সিমানখিনি আগবাঢ়িব চেষ্টা কৰিম। আৰু সংগীতৰ গুৰু বুলি ক'লে আপোনাৰ দেউতাই হয়? দেউতাই প্ৰথম। হয়। আপোনালোকৰ বাবে এইবাৰ দীপান্বিতাৰ কণ্ঠত এটি জ্যোতি সংগীত আগবঢ়াই দিছোঁ। তোমাৰ পৰা এটি জ্যোতি সংগীত শুনিব বিচাৰোঁ। হয়, নিশ্চয়। আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, নচানে কিয়ে যি কেমিকাই, নচানে কিয়ে যি কেমিকাই, নচানে কিয়ে যি কেমিকাই, নচানে কিয়ে যি কেমিকাই, জোনাকী বাটেদি চিত্ৰ লেখি নজিয়নৰে ফুলে ফুলাই, নজিয়নৰে ফুলে ফুলাই, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, আই দেউৰে জতৰতে সুৰে গুণগুণালে, আই দেউৰে জতৰতে সুৰে গুণগুণালে, আই দেৱে মিচিকিয়াই মিচিকিয়াই, আই দেৱে মিচিকিয়াই মিচিকিয়াই, আই দেউৰে বুলনিতে পোহৰৰে ধেমালি, পোহৰৰে ধেমালি, পোহৰৰে ধেমালি। তুমি বক সমষ্টিৰ অসম গণ পৰিষদৰ ছাত্ৰ সমাজৰ কালচাৰেল ছেক্ৰেটাৰী। তাৰ কাৰণে তুমি যুৱ প্ৰজন্মক উঠি অহা ল'ৰা ছোৱালীবিলাকক মানে সংগীতৰ ক্ষেত্ৰত কি মানে সেই ক'বা আৰু কি ক'বা? হয়, মানে কিছুমান এনেকুৱা বহুত ল'ৰা ছোৱালী আছে, মানে বহুত প্ৰতিভা সিহঁতৰ মাজত লুকাই থাকে, কিন্তু সিহঁতে ভাবে যে মোৰ ঘৰৰ অৱস্থা মানে নিজৰ কিমান কি আৰ্থিকভাৱে কিমান দুৰ্বল, সেইটো কথা ভাবি কিছুমানে আগুৱাব বিচাৰিও আগুৱাই আহিব নোৱাৰে। তো এতিয়া মানে আমাৰ আপুনি যে ক'লে যে মোক মানে অসম ছাত্ৰ পৰিষদৰ পৰা কালচাৰেল ছেক্ৰেটাৰী পাতিছে, এতিয়া আমাৰ এইটোৱে কাম, যিখিনি আমাৰ সমষ্টিত পৰে সেইখিনিৰ মানুহক আমি মানে যোনে আগবাঢ়িব বিচাৰে বা যাৰ যিখিনি প্ৰতিভা আছে সেইখিনিক আমি যিমান দূৰ পাৰোঁ সিমান দূৰ আগুৱাই নিম। কোনোবাৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে কোনেও পিছুৱাই থাকিব নালাগে, আৰু সেইটোৱে কথা। শেষত আমি এটা দীপান্বিতাৰ পৰা জুবিনদাৰ গীত শুনি আমি
এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ। মাজতে মই আছোনে তৰা জ্বলা কাষ নিহাৰিকা মইনে ভাৱৰ ডাৱৰে তোমাৰ আৱৰেহি মোৰ প্ৰতিটো প্ৰহৰ দুচকুৰে নীলাৰে মাজতে আছোনে তৰা জ্বলা কাষ নিহাৰিকা মইনে তোমাৰ চকুৰে পোহৰ বিজুলী হৈ চুমেহি মোৰ দুচকুৰে নীলাৰে মাজতে মই আছোনে। এইখিনিতে আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছোঁ। আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে ধন্যবাদ। হয়, নমস্কাৰ। নমস্কাৰ।